তো নমস্কাৰ গাইজ, কি খবৰ তোমালোক সকলোৰে? আশা কৰো তোমালোক সকলোৱে ভালে আছা। তো আজিৰ ৰোজ ভিডিঅ'টো অলপমান বেলেগ। তো যিহেতু থাম্বনেল চাই তোমালোকে গম পাইছে যে আজি ভিডিঅ'টো কেনেকুৱা কি হ'ব পাৰে। তো আহা বেছি বাকচতি নকৰি লেটছ ষ্টাৰ্ট উইথ দিছ ভিডিঅ'। তো নমস্কাৰ গাইজ, কি খবৰ তোমালোক সকলোৰে? তো ভিডিঅ'টোৰ মেইন টপিকত যোৱাৰ আগতে আমি কথা পাতিম ফাৰ্ষ্ট আমাৰ অসমৰ আধা আধি ছোৱালীৰ ক্ৰাছ আলমৰ ওপৰত। মানে আলমে এটা ভিডিঅ' মই তাৰ এটা ভিডিঅ' পালো, ঠিক আছে। আইনো এইটো বস্তু দুই তিনি মাহ আগতে ভাইৰেল হৈ আছিল। এটা ভাল কামতো নহয়, ঠিক আছে, এটা উল্টা পুল্টা কাম কৰি পেলাই ভাইৰেল হৈ আছিল। তো এতিয়া সেইটো তাৰে এটা ভিডিঅ' পাইছো, ঠিক আছে। তো ভিডিঅ'টো চাই লোৱা। এটা ৰোষ্টাৰৰ কাম কি জানা? পালন দিয়া। এতিয়া তোক যেনেকে দিম মই তাৰ ৰাতি ধুনীয়াকৈ এটা কথা স্ক্ৰিপ্ট লিখা নেকি, তাৰ একো নিলিখাকে যি মন যায় তাকে ৰোষ্ট কৰিব। এইটোত যদি 1 লাখ ভিউ চাইছে, তই মেইন টপিকটো ক, মানে প্ৰব্লেমটো কি আছে সেইটো ক। কোনোবা এজনে মোক ৰোষ্ট কৰিছে। আচ্ছা বেটাক কোনোবাই ৰোষ্ট কৰিলে, ভাই এইটো কেনেকুৱা কথা হ'ল? এতিয়া হা, সি মা বেহেনৰ গালি দি থাকে, সি ৰোষ্ট কৰি থাকে। উল্টা তাক যদি কোনোবাই ৰোষ্ট কৰে তেতিয়া কি হ'ব? সেইটো ৰোষ্টাৰে নহয়, সেইটো ৰোষ্ট কৰাই নহয়। এইটো সি মা বেহেনৰ গালি দিব পাৰিব, সি কাৰোবাক ৰোষ্ট কৰিব পাৰিব, কিন্তু তাক যদি কোনোবাই ৰোষ্ট কৰে সেইটো কামতে ৰোষ্টাৰ নহয়, সেইটো কামতে চাপৰি। মোক এটা ছোৱালীয়ে মানে বহুত ধুনীয়াকৈ মোক কিবা এটা ভইচ মেছেজ দিছে, লাইক মই আপোনালোকক শুনাই আছোঁ, চাওক। मैंने तुम्हारा वीडियोस देखा और मुझे ना एक चीज़ में तुम्हारे ऊपर बहुत गुस्सा आ रहा है। ऐसा तो कर मन कर रहा है अनफॉलो कर दो, क्योंकि तुम्हारा मतलब कि वीडियोस देखा भी मैंने, अभी एक वीडियो देखा, लेकिन स्टोरी देखा। तुम सबसे माफी क्यों मांग रहे हो? मुझे ये बस बता दो, तुम सॉरी क्यों बोल रहे हो? গেয়া ভেজ পানীকে নহয় গেলা ইয়াক কোনোবাই বুজা আছে, সি অসমীয়া লেংগুৱেজত ভিডিঅ' বনায়, ঠিক আছে। আৰু সি অসমীয়া লেংগুৱেজত ভিডিঅ' বনায়, অসমীয়া লেংগুৱেজত গোটেইখিনি বলকিলে চৰি তৰি কিবা আল বালে আলে বালে চব বকিলে। তাৰ পাছত তাক আহি পেলাই কোনে বুজাইছে? হিন্দী ভাষী এজনী ছোৱালীয়ে বুজাইছে যে চৰি নকবা, বেয়া কথা এইবিলাক, মানে ভাল নেদেখে, তোমাৰ এইটো ভুল নাই, তুমি ভিডিঅ' বনাই যোৱা। স্ক্ৰিপ্ট এনেকুৱা লিখ যাতে মানুহে গম নাপায় যে এইটো স্ক্ৰিপ্ট। এতিয়া সেইটো এটাও কথা হয় যে স্ক্ৰিপ্ট লিখিবলৈ মানুহৰ ব্ৰেইনটো লাগিব, আৰু ব্ৰেইন যিটো ইয়াৰ ঠাইত জিৰ' আছে, কাৰণ ই বাকচলি বাহিৰে একো কৰিব নোৱাৰে। এণ্ড আৰু এটা কথা, প্ৰথমে কি কৈছিলি? ৰোষ্টাৰ কি? ৰোষ্টাৰৰ কাম কি জানা? তাৰ ৰাতি ধুনীয়াকৈ এটা কথা স্ক্ৰিপ্ট লিখা। ৰোষ্টিং কাষত আমাক শিকাব নালাগে, কাৰণ ইমানখিনি যে দিলো যে এই মুখখনে দিছো, না মা বেহেনক গালি দিছো না কিবা দিছো, অকল এই মুখখনে দিছো। আৰু যিখিনি দিছো তোৰ গাত লাগিছে, এইটো একদম সঁচা কথা, 100% চিয়ৰ এইটো বস্তু লৈ। বাকী মোক কাকো হেট নাই, তোৰ ওপৰতো হেট নাই। তো এটা কথাই কওঁ যে কিবা এটা কন্টেন্ট বনা, কিবা ট্ৰাই কৰ। এনেকে বাকচৰি কৰি আহি আজি দেহা মোৰ, দেহা কাইলৈ বেলেগৰ, এইবিলাক বাকচৰি কৰি একো লাভ নাই। যিমান কৰি বুলি তিমান মানুহে বাহ সোমোৱাব, আৰু বাহখিনি সহ্য কৰিব পৰা শক্তিটো থাকিব লাগিব যদি কিবা এটা বাকচৰি কৰ। তো হা, আমি ভিডিঅ'টোৰ মেইন টপিকত আগবাঢ়ো, যিটো কাৰণে তোমালোকে অত টাইম ধৰি ৰৈ আছা, আৰু মেইন টপিক সেইটোৱে আছিল। তো সেইটো ওপৰতে কথা পাতিম। তো ফাৰ্ষ্টে তোমালোকে এই ৰিলটো চাই লোৱা। লৈছে ভাই, গাড়ী লৈছে, লাখ টকীয়া তুমি গাড়ী লৈছে। কোনে লৈছে? ৰিয়ানে লৈছে। তো আপোনাৰ ক্ষতি কিয় কৰিছে? আপুনি বাৰাবাৰী কওক ন, ক্ষতি কৰিবলগীয়া কি আছে? ইনষ্টাগ্ৰামত ভিডিঅ' ভাইৰেল কৰক আৰু আপোনালোকে লাখ লাখ টকীয়া তুমি গাড়ী কিনক। এইখন ৰিয়ানে ভাই, মই চিধা কথা লিখি দিছো, ইনষ্টাগ্ৰামৰ পৰা ৰিয়ানৰ সেইটো অকাত নাই যে ৰিয়ানে ইনষ্টাগ্ৰামৰ পৰা লাখ টকীয়া তুমি গাড়ী কিনিব, ঠিক আছে। এফালে ইনষ্টাগ্ৰামৰ পইচা ৰিয়ানে আইফোন 17 Pro Max ললে, এণ্ড গাড়ীও ললে, আৰু নতুনকে ছেটআপ বনাইছে, কিবা কৰিছে, শ্বৰ্ট ফিল্ম বনাইছে, কিবা কৰিছে, ইনষ্টাগ্ৰামৰ পইচা, ইউটিউবৰ পইচাই। আৰু এফালে আমাৰ খুৰাটো বেলেগৰ বস্তু দেখি কটি জ্বলিয়ে মৰি গল। ইফালে নিজৰ টকাটো জিৰ', মানে স্কুটিত তেল ভৰাবলৈ 50 টকা নাই, কিন্তু বেলেগক কটি খুচৰা 1 নম্বৰ থাকিব খুৰা। বন্ধুসকল, তো ইনষ্টাগ্ৰামত আপোনালোকে, ইনষ্টাগ্ৰামে কোনো ডাইৰেক্ট পইচা নিদিয়ে। ডাইৰেক্ট পইচা দিয়া হৈছে দুটা প্লেটফৰ্ম, এটা হৈছে ইউটিউব আৰু এটা হৈছে ফেচবুক, ঠিক আছে। এটা কথা কি জানা, জ্ঞান সেইবিলাকে বেছি চুদায় যিবিলাকে লাইফত একোটা নিজে কৰিব নোৱাৰিলে, মানে নিজেতো একো এটা কৰিব নোৱাৰিলে, বেলেগক কটি খুচৰোতে গুচি গল। কিন্তু বেলেগক সিহঁতে জ্ঞান কি দিব যে এইটো কৰ বাবা, বহুত আগবাঢ়িব। মই এইটো কোৱা নাই যে বেয়া লৈ বেয়া ভাবি কয়, কিন্তু মই এইটো কৈছো যে যদি নিজে ইমান জানিছিল যে নিজে কিয় নকৰিলে? ভিউচৰ কাৰণে মিছা ব্লেম, উল্টা পুল্টা কথা, ইনলজিকেল কথা, মানে একো লজিক চজিক নাইকিয়া কথা তেনেই আহি পেলাই খুচৰি মুচৰি কিবা কিবি বনাই পেলাই নিজে নিজৰ সাধু বনাই পেলাই কৈ থাকা। এই কামটো এই খুৰা বাহিৰে আৰু কোনেও কৰিব নোৱাৰে কামটো। বাছ মোৰ কথা এটাই যে কোনোবাই কষ্ট কৰি গাড়ী লৈছে, কোনোবাই কষ্ট কৰি ঘোঁৰা লৈছে, কোনোবাই কষ্ট কৰি নিজাকে প্ৰাইভেট জেট লাগিলে লওক, কিন্তু তাত কটি চলিবলগীয়া মানুহ কি হল? এনেকুৱা মানে কিবা এটা লৈছে তো বাৰাবাৰী কৰে সেই বস্তুটো, উল্টাই সেইটো নকৰি কি কয়, তাক কটি জ্বলে নিজৰ পুতেকৰ বয়সৰ ল'ৰাটোৰ। চিৰিয়াছলি বাকী আজি ভিডিঅ' বনাইছো, লগ পাম নতুন ভিডিঅ' লৈ। আৰু এতিয়া থাম্বনেইলখন চাই চাগে ভাবি আছিলা যে মই কিবা এটা কম, সঁচাকে হৈ আছিল কি? মানে কি জানা, এনেকুৱা থাম্বনেইল লগালে তোমালোকৰ
ক্লিকটো বেছিকে আহে তোমালোকে ভিডিঅ'টো চোৱা তো সেইকাৰণে এনেকুৱা থাম্বনেইল লগালো বাকী আজি ভিডিঅ' মানে আছে থ্যাংক ইউ ফৰ ৱাচিং এণ্ড লাভ ইউ অল